এজন সাধু আৰু এগৰাকী পৰীৰ গল্প। বহুদিনৰ আগৰ কথা। এটা পৰ্বতৰ দাঁতিত এজন সাধুৱে বাস কৰিছিল। তেওঁ বৰ দয়ালু আছিল। তেওঁ সকলোৰে লগত মিলা প্ৰীতিৰে সুখে সন্তোষে দিনবোৰ অতিবাহিত কৰিছিল। পশু পক্ষী জীৱ জন্তু সকলোৱে তেওঁক বৰ ভাল পাইছিল। এদিন ৰাতি হঠাতে সাধুজন টোপনিৰ পৰা সাৰ পালে। তেওঁৰ শোৱনি কোঠাটো জোনৰ পোহৰত উজ্বলি উঠিছিল। বাহিৰত ফৰিং ফটা জোনাক আৰু কোঠাৰ ভিতৰ ভাগ সুগন্ধৰে আমোল মোলাই আছিল। চাৰিওপিনে চাই তেওঁ দেখিলে যে তেওঁৰ কোঠাৰ ভিতৰত এগৰাকী পৰীয়ে এখন সোণালী কিতাপ পঢ়ি আছে। সাধুজনে ভয় নাখালে, বৰং অতি আদৰেৰে পৰীগৰাকীক সুধিলে, তুমি কোন আৰু মোৰ কোঠাত তুমি কি কৰিছা? পৰীয়ে মিচিকিয়াই হাঁহি মাৰি উত্তৰ দিলে, মই ঈশ্বৰৰ দূত। মই ঈশ্বৰক ভাল পোৱা মানুহৰ এখন তালিকা প্ৰস্তুত কৰি আছোঁ। সাধুজনে পৰীক সেই তালিকাখনত তেওঁৰ নাম আছেনে নাই সুধিলে। প্ৰত্যুত্তৰত পৰীয়ে সেই তালিকাখনত সাধুজনৰ নাম নাই বুলি ক'লে। তেতিয়া সাধুজনে অতি নম্ৰভাৱে পৰীগৰাকীক প্ৰাৰ্থনা কৰি ক'লে, যদি তুমি কেতিয়াবা মানুহক ভাল পোৱা মানুহৰ এখন তালিকা প্ৰস্তুত কৰা, মোৰ নামটো সেই তালিকাখনত অন্তৰ্ভুক্ত কৰিবা। পৰীগৰাকীয়ে মূৰ দুপিয়াই তৎক্ষণাত অন্তৰ্ধান হ'ল। পিছদিনা ৰাতি পুনৰ সেই পৰীগৰাকী সাধুজনৰ কোঠালৈ আহিল। তেওঁৰ সৌন্দৰ্যই কোঠাটো উজ্বলাই তুলিলে। এইবাৰ তেওঁ সাধুজনক এখন তালিকা দেখুৱালে। সেইখন আছিল ঈশ্বৰে সকলোতকৈ বেছি ভাল পোৱা ব্যক্তিৰ তালিকা। সেই তালিকাখনত সাধুজনৰ নাম সকলোতকৈ ওপৰত আছিল। ঈশ্বৰে সেই সাধুজনক সকলোতকৈ বেছি ভাল পাইছিল। সাধুটোৱে আমাক ইয়াকে শিকালে যে মানৱ সেৱাই ঈশ্বৰ সেৱা। জীৱ জগতৰ প্ৰতিটো প্ৰাণীতে ঈশ্বৰ আছে। সকলোৰে প্ৰতি প্ৰেম ভাৱ ৰাখিলে ঈশ্বৰ সন্তুষ্ট হয়।